welcome back to our channel অসমীয়া ছোৱালী মাইনা কি খবৰ আপোনালোকৰ নিশ্চয় ভালে মোৰ খবৰো ভালে আমাৰ ভাল বহুত দিনৰ মূৰত আহিছো ব্লগ লৈ আপোনালোকৰ মাজলৈ আৰু বহুত দিন হৈছিল ব্লগ দিব পৰা নাছিলো দিয়াও নাছিলো আৰু কিছুমানে কমেন্ট কৰিছিলে যে ব্লগ কিয় দিয়া নাই তুমি কিয় দিয়া নাই কাৰণ মোৰ এক্সাম চলি আছিল এটো কাৰণে মই দিব পৰা নাছিলো কাৰণ ষ্টাডিও কৰিব লাগে আৰু এতিয়া এক্সাম কমপ্লিট হৈ গ'ল এতিয়া আকৌ ভাবিছোঁ আকৌ ব্লগ দিয়া ষ্টাৰ্ট কৰি দিছোঁ আপোনালোকে যেহেতু খুলি থাকে আৰু আপোনালোকে ডেইলি পাই থাকিব মোৰ ব্লগ যিকোনো পাই থাকিব আৰু যি কৰোঁ কি নকৰোঁ এনে ৰেচিপি হওক কিবা পাই থাকিব আৰু কি ক'বা এতিয়া ভিডিঅ'টো চাই থাকক আমি কি কৰোঁ তো গাইজ এতিয়া আমি কৰিম উইদাউট লুকিং মিৰৰ মেকআপ চেলেঞ্জ চ' বলক বহুত মজা হ'বলৈ গৈ আছে ভিডিঅ'টো চ' চাই থাকিব শেষলৈকে আৰু লাইক কৰি দিব দেই তো গাইজ এতিয়া আমি আৰম্ভ কৰিছোঁ মেকআপটো আৰু ফাৰ্ষ্ট লগাম আমি সুনিচাৰ চিচি ক্ৰীমটো আৰু কাৰণ আমি আগতে ক্ৰীম লগাই ৰাখিছোঁ সেইটো কাৰণে আমি বেলেগ একো নলগাওঁ আৰু এতিয়া ডাইৰেক্ট চিচি ক্ৰীমটো লগাম অ'পেন উইদাউট লুকিং মিৰৰ কেঁচা নলগা এইটো নহয় অলপমান পানীত লগাই ল'লে খুব ধুনীয়া লাগে ये हो गया এইটো হৈ গ'ল আৰু এতিয়া আমি লগাম লেকমি ফেচ পাউডাৰ पूरा उड़ा ऐसे अलग से पाइस ये कर पूरा बिक्री হয় মই কৰিম ফাৰ্ষ্ট এইটো কালাৰ এই কোনটো কৰা নাজানো কেনেকুৱা যে দেখা হ'ব এইটোৱে ভাবি নেক্সট লগাম মই গ্লিটাৰ লগাম এইটো লগাম অকণমান ব্লেক লগাম মই বেছি নহয় মই অকণমান গ্লিটাৰ লগাই দিম গ্লিটাৰ কালাৰ গ্লিটাৰ লগালে তাৰপিছত নেক্সট লগাম মই এতিয়া এইটো পিংক কালাৰ গ্লিটাৰটো লগাই দিম কাৰণ এইটো হাতেৰে লগাওঁ কেনেকুৱা লাগিছে গাইজ নেক্সট লগাম আমি লোৱাৰ আইছিলোঁ তাৰপিছত লোৱাৰ আইছিলোঁ আমি ক'ত যোনটো কৰিছোঁ মই লগাম মই এইটো লগাইছিলোঁ এইটো Okay. Okay, done.
এতিয়া আমি লগাম কি লগাবা ব্লাছ ব্লাছ আমি এইটো লগাম আমি বেছি বস্তু নহয় এইবিলাক নকৰোঁ আৰু কণ্ট্ৰল নকৰোঁ আমি আমি যিমান লাহে কৈ আছোঁ কথাবোৰ আহিছেনে নাই নাজানো আৰু মেকআপ কৰাৰ কাৰণে যে ইমান লাহে কৈ আছোঁ थोड़ा नाक में भी लगाओ नाकत अलग लगाई দিব লাগিব তাতে নহয় ধুনীয়া মেকআপ কৰিছে দেই মোৰ কেনেকুৱা হয় নাজানো এতিয়া আমাৰ এইটো হৈ গ'ল তাৰপিছত ফিক্সাৰ আছে কিবা আছে এইবিলাক নলয় এইবিলাক আৰু নৰ্মেল কথা এতিয়া আমাৰ মেইন ইনগ্ৰিডিয়েণ্টছটো হৈছে লিপষ্টিক মই এইটো লগাম তুমি কি লগাবা কাজল লগাবলৈ আছে আমাৰ ক'ত গ'ল আমাৰ কনচিলাৰ থাকি গ'ল মাস্কাৰা আছে লগাব মাস্কাৰা মই লগাম মাস্কাৰাটো লগাওঁ মই কি যে হৈছে গম নাপাওঁ দেই मेरा हो गया अदिना की है और ब्रश ये हम लगाओ इमाने हिंदी को ऐसे ऊपर लगा ना तरुण लगा इधर ऊपर लगा ना हो मत ऊपर लगा मेरा इतना ज़्यादा मैं ना लगा হ'ব দে কিমান যাব तो गाइस তোমাক ভালে লাগিছে কিন্তু মোক মোক বহুত ধুনীয়া লাগিছে ন তো গাইস মেকআপ হৈ গ'ল এতিয়া আমাৰ সো আপোনালোকে কেনেকুৱা পাইছে বাৰু কিন্তু মই নাজানো এতিয়ালৈ দেখা পোৱা নাই এতিয়া এতিয়া ফ্ৰণ্ট কেমেৰা চাম আমি এতিয়া আমি গ্লাছত চাম আইনাত চাম ফ্ৰণ্ট কেমেৰাটো কৰি দিম বেক কেমেৰাটো এতিয়া আমাৰ টাইম আহিছে ৰিজাল্টৰ কোনে বেছি ভালদৰে মেকআপ কৰিছে আপোনালোকে কমেণ্ট কৰিব কোনে ভালকৈ মেকআপ কৰিছে নাম্বাৰ 1 কোন হৈ যায় সেইটো কমেণ্ট কৰিব দেই সেইটো কমেণ্ট কৰিবই আৰু এতিয়া আমি চাম মিৰৰ সামনে না ওখানে না আর না যাওয়া না একদম মিরর ছেড়েছি আয়ো কিমান ধুনীয়া লাগিছে কিমান ধুনীয়া লাগিছে মোক চাই দিয়া তোমাৰ হৈ গ'ল ন মোক চাই ল'ব কি এইবিলাক মানে গাইজ ইমান ধুনীয়া অকণমান চাম ইমান ধুনীয়া মেকআপ কোনোবা কৰিব পাৰিব নেকি কওকচোন ইমান ধুনীয়া
এতিয়া আমি ফ্ৰণ্ট কেমেৰা কৰি আছোঁ। So guys, দেখিলে আমাৰ লুক বিৰাট লুকিং মিৰৰ মেকআপ পাইছোঁ, কিন্তু লিপষ্টিকখিনি আমাৰ লিপষ্টিকখিনি বেছি বাকী ঠিকেই আছিলে। আৰু আমি গৰম মেকআপটো কৰা নাই, আমি প্ৰফেশ্যনেল মেকআপ আৰ্টিষ্ট। আৰু যদি আপোনালোকক লাগে এনেকুৱা মেকআপ আৰ্টিষ্ট তেনেহ'লে কমেণ্ট কৰিব। আৰু আমি ডেছক্ৰিপশ্যনত মানে সকলো ফোন নম্বৰ, আমাৰ ইউটিউব চেনেলৰ লিংক আছে, এইবোৰ দি দিম আপোনাৰ ইনষ্টাগ্ৰামৰ লিংক। আপোনালোকে তাত তলত কমেণ্ট কৰি ভাবিব সঁচাকৈ আকৌ তাত যিজনে কমেণ্ট কৰিব আৰু তেনেকৈ সেইখিনি চাই মানে কল কৰিব, কণ্টেক্ট কৰিব। ৰ'ব না কেনিবা আহিছে আপোনালোকে কমেণ্ট কৰিব দেই। আৰু কাৰ বেছি ভাল হৈছে সেইটো আপোনালোকে কৰিব। মোৰে হৈছে ন নিশ্চয় এবাৰ ভালকৈ দেখাই দিব দেই। গাইজ এয়া আমাৰ লুক মেকআপৰ উইদাউট মিৰৰ লুকিং। তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু মই সেইজনীক দেখাই আছোঁ কেনেকুৱা মেকআপ কৰিছে। তো গাইজ মোক কেনেকুৱা লাগিছে কমেণ্ট কৰক। চ' গাইজ আজি ভিডিঅ'টো ইমানখিনিয়ে আছিল। আপোনালোকে চাই নিশ্চয় এনজয় কৰিছে। আৰু কি ক'ব, তাৰ মেকআপটো বেছি ভাল হৈছে সেইটো কৈছাই ন। সেইটো কৈছোঁ আৰু ইমানটো আছে। আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইবটো কৰি দিব দেই। ছাবস্ক্ৰাইবটো কৰিবই। আৰু কি ক'ম, তোমাক বহুত কিউট লাগিছে। তোমাক বেছি আৰু এইখিনি মানে আৰু এই আমাৰ ৰৈ হৈছে। এইখিনি বস্তু ৰৈ গৈছে কাৰণ আমি বহুত বগাই হয় ন। ইমান কিউট লাগিছে আমাৰ। চ' গাইজ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আজিলৈ আহিছোঁ, বাই বাই বাই।